হয়, আমি বৰ দুখ লগা অৱস্থা হৈছে, যাতে আপোনালোকে ইয়াত যিখিনিত আমি খাৰা আছোঁ, বৰ্তমান আমি উপস্থিত আছোঁ, ইয়াৰ পৰা 50 মিটাৰ দূৰত বেটেলিয়ান কেম্প আছে, 50 মিটাৰ দূৰত ফৰেষ্ট কেম্প আছে। তেওঁলোকে ইয়ালৈ নহাৰ দুখত তেওঁলোকে আগ্ৰাসন কৰিবলৈ পাইছে। আমি জানিব পাৰিছোঁ ইয়াৰ পৰা প্ৰায় 50-60 মিটাৰ দূৰতেই তেওঁলোকে এখন নগাৰ ফাৰ্ম বনাইছে। সেইখননো কেনেকৈ বনাবলৈ পালে? আজিৰ পৰা প্ৰায় 10 বছৰমানৰ আগতে আমাৰ ৰেইন ফৰেষ্টে ইয়াত এখন উদ্যান খুলিব খুজিছিলে, কিবা উদ্ভিদ জাতীয় বা ঔষধি জাতীয় এখন উদ্ভিদ খুলিব খুজিছিলে, কিন্তু নগাৰ ভাবুকিত সেইখন গুচি গ'ল। নগাই বাৰে বাৰে ভাবুকি দিয়ে, আমাৰ চৰকাৰ পিছহুকি আহে। গতিকে আমি এইটোত তেওঁলোকক আহ্বান জনাইছোঁ, যাতে আমাৰ এটা শান্তিৰ পৰিৱেশ আনিবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰে।